ঘৰৰ বস্তু বুলি ক'লে সোৱাদটো এক সুকীয়া। আজি লিচুৰ ভিডিঅ'ৰ পাৰ্ট 2 মানে আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু আজি দ্বিতীয়বাৰৰ বাবে ঘৰৰ বাৰীখনত কি আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। এয়া ঘৰৰে আম, যি মা দেউতাই ৰুইছিল, যাৰ কাৰণে আজি পাৰিব পাৰিছোঁ আমকেইটা দেখাত সৰু হয় কিন্তু আমকেইটাৰ চাইজটোলৈকে নাযাব, খাব বহুত সোৱাদ, মিঠাও হয়। আৰু এইপিনে লিচুকেইটা পকি একেবাৰে মুখ খা কৰি আছিল। নেটখন আঁৰি দিব লগা হৈছে কাৰণ ৰাতি বাদুলি আহি নষ্ট কৰি যায় নহ'লে। আৰু লগতে আছে ডালিমকেইটা ঘৰৰে, পকা নাই যদিও ঘৰৰে হয় বস্তু। এইবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ভাতকেৰেলা চাংখনলৈ। মই ছিঙি আছোঁ ঘৰৰ ভাতকেৰেলা, আৰু য'ত কৃত্ৰিম সাৰৰ একেবাৰে প্ৰয়োগ কৰা হোৱা নাই, গোবৰ সাৰ মাত্ৰ প্ৰয়োগ কৰিছোঁ। আমি 2-4 দিনৰ ভিতৰত এনেকুৱা কৰি ঘৰৰ পৰা ভাতকেৰেলা ছিঙি খাব পাৰোঁ। আৰু এয়া বজাৰৰ পৰাই কিনি আনিছোঁ ৰঙালাওৰ আগ কেইডালমান, যিহেতুকে মই ৰঙালাও খাই বহুত ভাল পাওঁ। ৰঙালাও আৰু ৰঙালাওৰ আগ দুয়োটাই কিনি আনিছোঁ। আৰু এতিয়া যিহেতু গোটেইখিনি পাচলি বাৰীৰ পৰাই বা বজাৰৰ পৰাই যোগাৰ কৰি আনিলোঁ, এতিয়া একেলগে ৰান্ধোৱা হওক। আৰু কাম আৰম্ভ কৰাৰ আগতে পেট পূজা কৰি লওঁ।